দৰ্শন ৰেপ বৰ্তমান সময়ত ৰাজ্যৰ অতি চৰ্চিত যাৰো এটা প্ৰয়োজনীয় বিষয়বস্তুলৈ আজি আপোনালোকৰ লগত আলোচনা কৰিম। হেল্ল' দিছ ইজ ৰেকিব হিয়াৰ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল। নতুন এটা ব্লগত আপোনালোক যোৱা কিছুদিন আগতে ভাৰতৰ এখন ৰাজ্য, আমাৰ অসমৰ এখন চুবুৰীয়া ৰাজ্য কেলকাতা, মানে কলকাতাত যি এগৰাকী ডক্টৰৰ লগত যি এক ভয়ংকৰ সংঘটিত কাণ্ড সংঘটিত হৈছিলে, যি যৌন নিৰ্যাতনৰ কথা আপোনালোকে সকলোৱে জানে, মই বিশেষ বেছি ক'বলগীয়া একো নাই। যি দৰ্শন কাণ্ড সংঘটিত হৈছিলে কলকাতাত, এগৰাকী মানে ডক্টৰক প্ৰায় 20জন মানুহে মানে যৌন নিৰ্যাতন চলাইছিল এগৰাকী ডক্টৰক, আৰু যৌন নিৰ্যাতন চলাইছিল আৰু শেষত তেওঁক মানে হত্যা কৰা হৈছিল। আৰু সেই কলকাতাৰ ঘটনাটোৰ পিছতে আমাৰ বৰ্তমান আমি ভাবিছিলোঁ যে শেষ হ'বই সেয়া ঘটনা, আৰু যাতে পুনৰ কেতিয়াও সংঘটিত হ'ব নোৱাৰে। কিন্তু তাৰ সঠিক পিছতে যোৱা পৰহি মানে আমাৰ মখা জিলাৰ ধিঙৰ এখন ঠাইত মানে যি 14 বছৰীয়া এগৰাকী নাবালিকা স্কুল মানে টিউশ্যনৰ পৰা আহি আছিলে সন্ধিয়া আবেলি 5টামান বজাত, আৰু ঠিক তেনেকুৱা সময়তে কিছুমান লম্পট যুৱকে তেওঁক মানে হতাহত আক্ৰমণ কৰি মানে ৰাস্তাৰ মাজতে ক'ৰবাত ৰখাই কিনে মানে যৌন নিৰ্যাতনৰ ঘটনা ইতিমধ্যে পোহৰলৈ আহিছে। আৰু তাক লৈ গোটেই সমগ্ৰ ৰাজ্যজুৰি এক তোলপাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছিলে। বিভিন্নজনে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মানে আপাৰৰ পৰা উজনি অসমৰ পৰা নামনি অসমলৈ, একদম ধুবুৰীৰ পৰা শদিয়ালৈকে গোটেইখিনি ৰাজ্যত লৈ মানে প্ৰতিবাদ হৈছিলে, প্ৰটেষ্ট হৈছিলে তাৰ বিৰুদ্ধে। আৰু ঘটনাৰ 24 ঘণ্টা পাৰ নহওঁতেই আচলতে যিগৰাকী মূল দোষী আছিলে তাফাজ্জুল ইছলাম, তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিলে। আৰু তাফাজ্জুল ইছলামক গ্ৰেপ্তাৰ কৰাৰ পিছতে তেওঁক বিভিন্ন সোধপোছ কৰা হৈছিলে। সেয়া হ'বই, আইনে যি কৰিব লাগে আইনত হৈ আছে, চলি থাকিব। আৰু অৱশেষত আমি যোৱাকালিও গম পাইছোঁ যেন মানে যিগৰাকী অভিযুক্ত আছিল তাফাজ্জুল ইছলামৰ, তেওঁক যি সেই স্থানলৈ লৈ যোৱা সময়তে এখন পুখুৰীত মানে জাপ দিছিল, আৰু জাপ দি তেওঁ তাতেই মৃত্যু হৈছিলে। তো এইবিলাক বাদ দিয়ক, আইনীভাৱে যি ব্যৱস্থা ল'ব লাগে সেয়া আইনে ল'ব। কিন্তু এতিয়া আহিছোঁ মূল বিষয়লৈ। যি ধিঙত যি মানে আচলতে যি যৌন নিৰ্যাতনৰ ঘটনা পোহৰলৈ আহিছিল, আৰু সেই যৌন নিৰ্যাতনৰ ঘটনা পোহৰলৈ অহাৰ পিছতে কিছুমানে এছামে লাগি গ'ল মানে ৰাজনীতি কৰাত। হিন্দু আৰু মুছলমানৰ মাজত যি মানে ঐক্যবদ্ধ যি মিলন, সেই মিলন নষ্ট কৰাৰ বাবে কিছুমানে ৰাজনীতিত লাগি গৈছে। আপোনালোকে চাই আছে বৰ্তমান ক'ৰবাত যদি হিন্দু মুছলমান কৰি বিভিন্নজনে বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত বা টিভিৰ আগত মন্তব্য কৰি আছে, আমি দেখা পাই আছোঁ। তো এতিয়া মূল কথালৈ আগবাঢ়িছোঁ যে যোনে অপৰাধ কৰিছে সেই অপৰাধী কোনো ধৰ্ম নাই। আমি আইনৰ লগত সদায় আছোঁ। যি অপৰাধ কৰিছে তাৰ উপযুক্ত শাস্তি হ'ব লাগে, কঠোৰৰ পৰা কঠোৰতম শাস্তি হ'ব লাগে, যাতে পৰৱৰ্তী সময়ত কোনেও তেনেকুৱা কাণ্ড বা তেনেকুৱা ঘটনা কৰিবলৈতো মানে কৰিব নোৱাৰে, মানে তেনেকুৱা সাহস যাতে নাপায়। আমি সকলোৱে বিচাৰোঁ যে সেয়া ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে তাক কঠোৰৰ পৰা কঠোৰতম শাস্তি সেইবিলাকক প্ৰদান কৰা হওক। আচলতে অপৰাধী কোনো ধৰ্ম নাই। যি অপৰাধী মানে অপৰাধী তাক অপৰাধীৰ দৃষ্টিৰে চাই চৰকাৰে তাক কঠোৰৰ পৰা কঠোৰ শাস্তি ব্যৱস্থা কৰিব লাগে, সেয়া আমিও দাবী উত্থাপন কৰিছিলোঁ। কিন্তু আজি দেখা গৈছে যে অসমৰ উজনি অসমত, বিশেষকৈ উজনি অসমত আমাৰ যিসকল মাইনৰিটি সংখ্যালঘু লোক আছে তেওঁলোকৰ ওপৰতো আক্ৰমণ, আৰু ক'ৰবাত বেলেগ জেগাত মানে আক্ৰমণৰ ঘটনা ইতিমধ্যে পোহৰলৈ আহিছে। আপোনালোকে যদি চাই ক'ৰবাত মানে এই ঘটনাটো সংঘটিত হোৱাৰ পিছৰে পৰাই এছাম মানুহে পূৰা ব্যস্ত হৈ গৈছে যে কেনেকৈ ৰাজনীতি কৰি ধৰ্মৰ নামত কেনেকৈ ভাগ কৰিব পাৰি, সেই বিষয়লৈ ইতিমধ্যে বহুতে মানে সেই বিষয়লৈ লাগি গ'ল, মূল বিষয়ৰ পৰা আঁতৰি আহি এয়া খালি কেৱল হিন্দু আৰু মুছলমানৰ ৰাজনীতিত সোমাই পৰিল একাংশই এছামে। তো এইখিনিতে এটা কথা স্পষ্টকৈ ক'ব লাগিব যে আমি দেখি আহিছোঁ যে ধিঙতকৈ কলকাতাৰ যি ঘটনাটো সেয়া ভয়ংকৰ আছিল, ধিঙতকৈ ভয়ংকৰ আছিল। আৰু সেই ঘটনাটো সংঘটিত হোৱাৰ পিছত আমাৰ মানে কিছুমান এছামে কেৱল ছ'চিয়েল মিডিয়াৰ নিজৰ ফেচবুক অথবা এক্স হেণ্ডেলত মন্তব্য কৰি কেৱল ধিক্কাৰ জনোৱাৰ বাহিৰে বেলেগ একো কোৱা নাছিল, বা টিভিত তেনেকুৱা ধৰণৰ মন্তব্য দেখা পোৱা নাছিলোঁ। কিন্তু ছেম ঘটনা যেতিয়া অসমত নগাঁৱৰ ধিঙত তেনেকুৱা সংঘটিত হৈছিলে, আমি দেখিছোঁ এছামে কেৱল নিজৰ ছ'চিয়েল মিডিয়া ফেচবুক অথবা এক্স হেণ্ডেলত মন্তব্য দিয়াই নহয়,
টিভি লগে লগে টিভি বা বিভিন্ন সামাজিক মাধ্যমৰ বিভিন্ন প্লেটফৰ্মত আহি তেওঁলোকে এছাম মানে এটা বিশেষ সম্প্ৰদায়ক তেওঁলোকে তথাকথিত মিয়া বুলি কয়। মিয়া মানে এটা বিশেষ সংখ্যালঘু সম্প্ৰদায়ৰ লোকক মুছলমানসকলক টাৰ্গেট কৰি বিভিন্ন ধৰণৰ মন্তব্য আমি দেখা পাই আছোঁ। ছ'চিয়েল মিডিয়াৰ নিজৰ ফেচবুক অথবা এক্স হেণ্ডেলতে নহওক বা টিভিতে হওক তেওঁলোকে বিভিন্ন ধৰণৰ মন্তব্য কৰি আছে। আচলতে সেয়া কৰিব নাপায়। তেওঁলোকে নিজৰ নিজৰ ক্ষমতাত আছে, সেই ক্ষমতাৰ সন্মানখন ৰাখিব লাগে। এতিয়া প্ৰশ্ন হৈছে যে কেৱল সংখ্যালঘু মুছলমান হোৱাৰ বাবেই এনেকুৱা পৰিস্থিতিলৈ আগবাঢ়িছে নেকি? যদি আপুনি চাই ঠিক তেনেকুৱা অনুৰূপ ঘটনা সংঘটিত হৈছে হোজাইত সেই ঘটনা সংঘটিত কৰিছে বিশ্বজিৎ দাস, যিগৰাকী অংক মাষ্টৰৰ ঘটনা ইতিমধ্যেই পোহৰলৈ আহিছে। বিশ্বজিৎ দাস আকৌ তিনিচুকীয়াত জোন হালৈ, ডিফুত পূজাৰী, খনচিং ৰংহাং আদি কৰি বিভিন্ন জেগাত, মংগলদৈত প্ৰদীপ নাথ, মুছলপুৰত ৰঞ্জিত বড়ো আদি কৰি প্ৰায় 10-15টা এনেকুৱা ঘটনা ৰাজ্যত ইতিমধ্যে সংঘটিত হৈ আহিছে। তো বাকী সেইবিলাক ঘটনাৰ এনেকুৱা মানে পাৰ্শ্বক্ৰিয়া দেখা নাই। যি ডিঙৰ যি ঘটনা, জন নিৰ্যাতনৰ ঘটনাটো সংঘটিত হোৱাৰ পিছৰে পৰা ৰাজ্যৰ পৰিস্থিতি যি ভয়াৱহ দিশলৈ গতি কৰিছে। কিন্তু বেলেগ জেগাতো এনেকুৱা ঘটনা সংঘটিত হৈছে, কিন্তু তেনেকুৱা প্ৰতিক্ৰিয়া আমি এতিয়ালৈকে দেখা পোৱা নাই। তো এইখিনিতে এটা কথা ক'ব লাগিব যে ডিঙত যি ঘটনা সংঘটিত হৈছিলে সেয়া ইতিমধ্যে তদন্তৰ পোহৰলৈ আহিছে। যিবিলাক মাইনৰিটি সংখ্যালঘু লোক আছে তেওঁলোকে ইতিমধ্যেই আৰক্ষীক কৰায়ত্ব কৰি এজনৰ মৃত্যু হৈছে। তো আচলতে এতিয়া আমাৰ এটাই কথা যে বিশেষকৈ সংখ্যালঘু বাকী বাদ দিয়ক, বেলেগ ধৰ্মৰ কথা আমি কৈ লাভ নাই। আমাৰ ধৰ্মটোৱে কৈছোঁ। আমাৰ যিসকল মাইনৰিটি মুছলমান মানুহ আছে তেওঁলোকে আচলতে এনেকুৱা নিকৃষ্টতম কাণ্ডত কিয় আগবাঢ়িছে? মানে আমাৰ মানুহবিলাকৰ মন মস্তিষ্ক কোনফালে গতি কৰিছে? আমি কিয় তেনেকুৱা কাণ্ডত যাব লাগে? সেয়াটো আমাৰ ধৰ্মটো নাই, বা মানৱ সমাজক লজ্জানত কৰা এনেকুৱা ঘটনাত কিয় যাব লাগে? আচলতে বাকী ধৰ্মটো বাদ দিয়ক, আমাৰ ইছলাম ধৰ্মৰ মতে এইবিলাক কাণ্ড আমাৰ মানুহে কেতিয়াও কৰিবলৈ নাপায়। আচলতে সেয়া কোৰাণতো স্পষ্টকৈ উল্লেখ আছে। যিসকলে ধৰ্মীয় জ্ঞান লাভ কৰিছে তেওঁলোকে নিশ্চয় বুজি পাব। চ' এইবিলাক কাণ্ড বা এইবিলাক কামৰ পৰা আমি এতিয়াৰ পৰা সকলোৱে মিলি যিমান পাৰোঁ এইবিলাক অসামাজিক যিবিলাক কাম আছে, ড্ৰাগছ, মদ খোৱা, ভাং খোৱা, এইবিলাক কামৰ পৰা আচলতে আমি বিৰত থকা উচিত। আৰু এটা জঘন্য ঘটনা যিটো চৰ্চিত হৈ আছে সেয়া হৈছে যৌন নিৰ্যাতনৰ ঘটনা। আমি যিমান পাৰোঁ এইবিলাক ঘটনাৰ পৰা আমি এৰাই চলিব লাগে। যদি আপুনি চাই আমাৰ সমাজত বৰ্তমান দেখিবলৈ পাইছোঁ যে ড্ৰাগছ, মদ, ভাং খোৱা মানুহৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। সেয়া আচলতে কিয়? বেলেগ গাঁৱৰ কথা পাতি দিছোঁ, নিজৰ গাঁওখনৰ কথা ভাবক এবাৰ। প্ৰত্যেকে নিজৰ গাঁৱৰ কথা ভাবিলেই গম পাই যাব যে আচলতে কিমান স্পীডত আমাৰ সমাজত এইবিলাক অসামাজিক যিবিলাক কাৰ্যকলাপ আছে, ড্ৰাগছ, মদ, ভাং, জোৱা, এইবিলাকৰ সংখ্যা যথেষ্ট বৃদ্ধি হৈ আছে। চ' আমি যিমান পাৰোঁ সমাজৰ যিসকল গণ্যমান্য ব্যক্তি আছে, সমাজ সচেতক যিসকল লোক আছে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰা উচিত, যিটো ভৱিষ্যতে কোনো দিনেই এনেকুৱা অসামাজিক কাৰ্যকলাপ আমাৰ সমাজত সংঘটিত হ'ব নোৱাৰে। তাৰ পৰা আমি সকলোৱে বিৰত থাকিব লাগিব। কথা স্পষ্ট যে অপৰাধৰ দৃষ্টিৰে চাব লাগে। সেয়া যিয়ে ধৰ্মৰ হ'লে নহওক কিয়, সেই অপৰাধ কৰিছে তাৰ যি শাস্তি হ'ব লাগে সেয়া শাস্তিটো পাবই। কিন্তু বৰ্তমান সময়ত আমি দেখিছোঁ এটা কথা স্পষ্ট ক'ব লাগিব যে সংখ্যালঘু মানে মাইনৰিটি মুছলমান হ'লেই সেই ঘটনাৰ মানে যি মূল কাহিনী, সেই কাহিনী মূল বেলেগ প্ৰকাৰলৈ গুচি যায়, সেয়া ধৰ্মৰ ভিত্তিলৈ গুচি যায়। আচলতে যি শাস্তি পাব লাগে সেয়া শাস্তি নাপায়, সেয়া কেৱল হিন্দু আৰু মুছলমানৰ নামতে ৰাজনীতি চলি থাকে। তো ডিঙত যি অনুৰূপ ঘটনা সংঘটিত হৈছিলে, ডিঙৰ ঘটনাটো সংঘটিত হোৱাৰ পিছৰ পৰাই আমি দেখি আহিছোঁ অসমৰ যিবিলাক দল সংগঠন সকলোৰে এটা দাবী আছিলে যে দোষীক কৰায়ত্ব কৰি উচিত শাস্তি দিব লাগে, ফাঁচি দিব লাগে। আৰু ঠিক সেইমতেই ৰাতি 4টামান বজাত আৰক্ষী তথ্যমতে ক'ৰবাত যি ঘটনাস্থলীলৈ লৈ যোৱাৰ মুহূৰ্ততে তেওঁ যি পুখুৰী আছে পুখুৰীত জাপ দি মৃত্যু হয়। তো তেওঁৰ যি শাস্তি আৰু আইনে সেই শাস্তি দিবলৈ নোৱাৰিলে, তেওঁ নিজেই সেই শাস্তিটো পাই গ'ল। সেয়া ভগৱানে তেওঁৰ সেই শাস্তিটো দি দিলে অভিয়াছলি ক'ব লাগিব। তো আমি যদি চাওঁ যে ঘটনাটোৰ পিছতে আচলতে কিছুমান এছাম সংগঠনে এটা বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰি
মানে যিবিলাক মুছলমান মানুহ আছে মুছলমান মানুহক টাৰ্গেট কৰি কথাত ক'বলৈ গ'লে মিয়া বুলি তেওঁলোকে লৈছে। মিয়া বুলি কৈ আচলতে বিভিন্ন প্ৰকাৰে ঠাট্টা বিতৰণ কৰি আছে। কোনোবা ধৰ্মৰ ওপৰত টাৰ্গেট কৰি আপাৰৰ পৰা মিয়া খেদিব লাগে, অমুক তমুক বিভিন্ন ধৰণৰ মানে কি ক'ম, ৰাতিপুৱাৰ পৰা ফেচবুক মানে ছ'চিয়েল মিডিয়াত যাবই পৰা নাই, বিভিন্ন ধৰণৰ মন্তব্য তেওঁলোকে কৰি আছে। আচলতে তেনেকুৱা হ'ব নাপায়। যি কৰিছে অপৰাধী তাক ফাঁচি যি শাস্তি কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়ক, সেয়া আমি কোনো প্ৰক্ষেপ নকৰোঁ, তাৰ পিনে আমি কোনো সহযোগ নকৰোঁ। কিন্তু এটা মানুহৰ কাৰণে এটা ধৰ্মৰ ওপৰত মানে নিৰ্যাতন চলিব, সেইটো কেনেকুৱা কথা? আচলতে ধৰ্ম নিৰ্যাতনেই ক'ব লাগিব যে আমি সংখ্যালঘু মুছলমান হোৱাৰ বাবেই তেওঁলোকে বিভিন্ন ধৰণৰ মন্তব্য কৰি থাকে। সেয়া এজন মানুহৰ কাৰণেতো হৈছে, আৰু সেই যেতিয়া মানে এজনৰ কাৰণে গোটেই এটা জাতিক তেওঁলোকে টাৰ্গেট কৰি মন্তব্যবোৰ কৰি থাকে, তেতিয়া কিন্তু আমাৰ যিসকল সভ্য সমাজ, সেই সভ্য সমাজৰ কাৰণে খুব মানে অচেতন, মানে খুব বেয়া লাগে মানে পৰিস্থিতিটো। এনেকুৱা এজনৰ কাৰণে যেতিয়া গোটেই ধৰ্মৰ মানুহে গালি শুনিব লাগে, ক'ৰবাত বদনামী হ'ব লাগে গোটেই ধৰ্ম, দেন সেইটো এটা বিৰাট মানে বেয়া লাগে আমাৰ কাৰণে। আৰু সেয়া চবেই যিসকল ধৰ্মৰ অনুৰাগী আছে তেওঁলোকে নিশ্চয় বুজি পাব যে এজনৰ কাৰণে যেতিয়া গোটেই ধৰ্মৰ মানুহে বদনামী হ'ব লাগে, সেয়া কিমান মানে বেয়া কথা। চ' আপোনালোকে এইবিলাক বন্ধ কৰক। যিমান পাৰে যি দোষী তেওঁক উপযুক্ত শাস্তি দিয়ক, কিন্তু দোষী এজন আৰু এজন দোষীৰ কাৰণে এটা ধৰ্মৰ নামত আপোনালোকে মিথ্যা অপপ্ৰচাৰ, মিয়া অমুক তমুক আজি গালি দি নাথাকিব। তো এই ভিডিঅ'ৰ জৰিয়তে যিমান মানুহে চাই আছে মানে প্লিজ শ্বেয়াৰ কৰি দিব। আমি এটা ভাল বাৰ্তা দিব বিচাৰিছোঁ অসমৰ মানে যিসকল সমাজ সচেতক মানুহ চাই আছে ভিডিঅ'টো, আমি সকলোৱে মিলি এটা সিদ্ধান্ত ল'ব লাগে যে আগন্তুক সময়ত যি আমাৰ ধৰ্মৰ নামত ৰাজনীতি কৰি আছে, মানে যি দৰ্শন কাণ্ড সংঘটিত হৈছিলে, দৰ্শনৰ নামত বিভিন্নজনে এচাম মানুহে লাগি গ'ল, কিন্তু তেওঁলোকে লাগি গ'ল নিজৰ মুনাফা লাভৰ অৰ্থে তেওঁলোকে ৰাজনীতিত নামি গ'ল ধৰ্মৰ নামত। চ' আপোনালোকে এইবিলাক বন্ধ কৰক। আপোনালোকে মানে এটা ভাল বাৰ্তা দিয়ক যে তেওঁলোকে আমাৰ যি হিন্দু মুছলমানৰ সাতামপুৰীয়া ঐক্য সমন্বয়, সেয়া সমন্বয় তেওঁলোকে ভংগ কৰিব বিচাৰিছে। তো চবেই আমি সকলোৱে মিলি এটা কথা শান্তি সম্প্ৰীতি আমি সকলোৱে বজাই ৰাখিব লাগিব, যাতে এনেকুৱা অপ্ৰীতিকৰ পৰিস্থিতি কেতিয়াও সৃষ্টি নহয়। অপৰাধীৰ দৃষ্টিৰে চাই সেয়া যাতে কোনেও ৰাজনীতিত নিব নোৱাৰে নিজৰ মুনাফা লাভৰ অৰ্থে, যাতে কোনেও ধৰ্মৰ নামত ৰাজনীতি, হিন্দু মুছলমানৰ ৰাজনীতি কৰিব নোৱাৰে। তাৰ প্ৰতি সকলোৱে লক্ষ্য ৰাখি আগন্তুক দিনত শান্তি সম্প্ৰীতি বজাই ৰাখি আমি সকলোৱে মিলাপ্ৰীতিৰে ঐক্যবদ্ধভাৱে বসবাস কৰিবলৈ আমি সকলোৱে মানে এটা সিদ্ধান্ত বা এখন মানে একমত হ'ব লাগিব। যি দেখি আহিছোঁ যে আপাৰ আছামত বিশেষকৈ শিৱসাগৰ ছাইডত মানে নাজিৰাত যোৱাকালি দেখিছিলোঁ ক'ৰবাত মিয়া খেদা অভিযান চলাই আছে। আচলতে সেয়া কৰিব নাপায়। অসমখন মিয়া বা এই মুছলমানসকলৰ বাহিৰে অসমখন মানে একফাল ক'বলৈ যদি যাওঁ আদৰুৱা হৈ থাকিব। গতিকে আপোনালোকে যিসকল সমাজ সচেতক লোক আছে তেওঁলোকে হিন্দু মুছলমানৰ ৰাজনীতি নকৰি আমি সকলোৱে মিলাপ্ৰীতি হৈ একোখন সমাজত, একোখন দেশত, একোখন ৰাজ্যতে বসবাস কৰিবলৈ আমি চবেই একমত হ'ব লাগিব। চ' আজি ভিডিঅ' ইমানেই আছিল। যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু যিমান পাৰে শ্বেয়াৰ কৰি এক ঐক্যবদ্ধ সমন্বয়ৰ অসম গঢ়ি তুলিবলৈ আমি সকলোৱে ঐক্যবোধ হ'ব লাগিব। তো থেংক ইউ। আজি ভিডিঅ' ইমানেই আছিল। বেছি শ্বেয়াৰ কৰি দিব। যদি কিবা ভুল হৈ থাকে ক্ষমা কৰিব। লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। বাই বাই।